নালাগে বাদ দে থ তই বেছি কৈ থাকিবি নাই তই অকল এইটো ক তোৰ ওচৰত পাতা কব আছে নাই তোৰ নিচিনা যদি এজনী আগত কোনে মামা দিব পাৰে আছে বৈ বৈ এৰে বৈ বৈ পটকে ওলাই দিবিকে মই পিন্ধি মেলি একদম ফটোশ্বুট কৰিব যাব লাগে নহয় বিহু বুলি একদম ফটো নকৰিলে আৰু কি হ'ব তই কচোন পিঠানি মা মই বোলাও মোৰ মৰমৰ পাইছনি আৰে মই যদি এতিয়া মই কৈ তোমালোকলৈ হেৰি নিব লাগিব নহয় দেতা বোলা মায়ে চাহ খাব মাতিছে দেই এই পোৱালিটো একোটা খাব পৰা নাই ৰাতিপুৱা তহঁতে চাহ খোৱা ঠাণ্ডা মাৰি আছ পোৱালিটো আজিকালি চাহ খাই নেকি আকৌ এই চাহ নহয় মই পথাৰৰ পৰা গৈ পিনে ঘাঁহ কাটমা কাটি আনোগে এই পোৱালিটো আৰু মাকজনীলৈকে তেন্তে মই যাম দে তোমালোকৰ লগতে ওলাবি ঐ এই তোৰ পিছে মাহী ক'ত গ'লো আৰু আমাৰ এই ছোৱালী দেখা নাই যেন আছে এই মাহী আৰু আমাৰ বাই এই গৈ পেলাই ফটোশ্বুট কৰিবগে বোলে এই বিহু পাইছেহি নহয় হয় নেকি লগতে মিকি এই তাৰ লগত যাব আৰু মই বিকি তোমাৰ লগত যাম হ'ব তেন্তে ওলাবি দিয়া তই ওলাবি মোৰ লগত অকণমান দাঙি দিব পাৰিবি অ'কে এতিয়া আহা চাহবোৰ খাই ল'বাহি বৈ যাওঁ মই আৰে ৱাও ইমান ধুনীয়া লাগিছে মোৰ এজনীকে সঁচাই নে ছোৱালী মোক ভাল লাগিছে নাই লগা বঢ়িয়া so beautiful so cute লাগিছে তোমাকে ইনষ্টাগ্ৰামত দিয়াৰ লগে লগে মিলিয়ন ভিউজ আহিলে হয় আৰু দেই মিলিয়ন বাদ দিয়া বিলিয়ন আহিব যা নহ'লে তহঁতি যি কৰগে মই বাপেৰে চাক মাতি লওঁগে ছোৱালী বৈ গৈ পিনে মোক ফটোশ্বুট কৰি দিবিকে আৰু জিলকাৰে বনাই দিবি ব'লা এই ফুলকালিয়া বোলে কিবা বোলে ফটোশ্বুট কৰিবলৈ কৌপনি আছে এই কথা সঁচা নে নাজানো কি কৰিব লৈছে এজনীয়ে হয় দিয়া এই পিছে কাঁচিখন উলিয়াই দিবাচোন কিয় ধান কাটিব যায় নি আপুনি নহয় এই ঘোঁৰা কেইটালৈ ঘাঁহ কাটিব কাটি আনোগে ঘোঁৰা গাছ কাটিবলৈ যায় যোৱা উলিয়াই দেগে এতিয়া জানো চাব লাগিব এই ধান কাটিব ক'ত থলো কাঁচিখন যোৱা নোৱাৰো দেই বহুত কষ্ট কৰিছো দে আজিলে হ'ব চাগে দেই তোৰ দ্বাৰা নহ'বগে আৰু তই যদি সদায় এনেকে থাক তেনেহ'লে মোৰ হিচাপ বটি বনাব পাৰিবি আৰু বাদ দে থ কৈছো হলো আৰু কৰিব নোৱাৰিলে মই কি কওঁ বাৰু ইমান কষ্ট কৰিছো মই হ'ব দে কাইলৈ অকণমান সোনকালে উঠিবি 4টা বজাত উঠিবি 4টা বজাত উঠিব দৌৰিব লাগিব কাইলৈ 7টা বজাত যাম আকৌ 7টা বজাত নহ'বনে 7টা বজাত গৰুকেইটা মেলি দিয়ে তই তেতিয়া হেড লগাত ধৰি থাকিবি আৰু হ'ব দে কাইলৈ অকণমান 5:30 উঠিম বাৰু তোৰ দ্বাৰা নহ'বগে আৰু বৈ ঘৰলৈ যাওঁ চাহকণ খাই লওঁগে চাহকণ খাই মেলি আকৌ অকণমান দৌৰিব লাগিব বৈ যাওঁ বহুত ভাগৰ লাগিছে আজি মাহীহঁতে কিবা ফটোশ্বুট কৰা কথা আছিল নহয় যাওঁ পাই সোনকালে যাওঁ বৈ তই কিন্তু অকল সেইবিলাকহে পাৰিবি আৰু আৰে ৱাও একদম ফেণ্টাষ্টিক উঠিছে দেই একেবাৰে উঠিবই মইতো সেইটো কাৰণে কৈছিলো একদম ৰাতিপুৱা সময়ত মাৰিম ৰাতিপুৱা সময়ত বেলিটো লৈ থাকে একদম ধুনীয়া লাগে একদম এইকেইটা মিলিয়ন ভিউজ আহিব আৰু মিলিয়ন লাইক আহিব আৰু নাহিলে হ'বনে এনেই কি মই ৰাতিপুৱা একদম পাতল কাপোৰ পিন্ধি মেলি এনেই ফটোশ্বুট কৰিব আহিছো নেকি আজি এসপ্তাহ আগতে আহিবই লাগিব 10টাত আহিব লাগিব আহিব তই চিন্তা কৰিব নালাগে তই কিন্তু ভালদৰে পোষ্ট কেইটামান দেহো অকল কঁকালত ধৰি পিনে অথনি একদম একেটো ষ্টাইলে কৰি আছ অকল ভালকে ষ্টাইল কৰিব তেতিয়াতো মিলিয়ন লাখ ভিউজ লাইক কমেণ্ট আহিব মই নাজানো মই বেলেগকে উঠিবলৈ মই মাত্ৰ এইটো পোষ্টটো জানো এইটাকে মামাই দিয়ে আৰু হ'ব আৰু দে তই অকণ ভালকে একদম ভাল হ'লহেঁতেন ধুনীয়া লাগিলহেঁতেন নাই নাজানো অকল কঁকালত ধৰিবহে জানো আৰু ল'ৰা আহিলি ব্যায়াম কৰি চাওঁ কিমান বডি বদিলে এদিন গৈছোহে ক'ত বডি আৰু আজিয়ে আমাৰ পিছে মাহী আৰু বাইদেউ ক'লে গ'লো সিহঁতক দেখা নাই যে আৰু মই পাপাও দেখা নাই বাপেৰে আৰু আমাৰ বিকি হেৰিয়লৈ গৈছে ঘাঁহ কাটিব গৈছে ঘূৰালে আৰু আমাৰ এই মাহী তহঁতৰ মাহী আৰু আমাৰ মোৰ ছোৱালীজনী সিহঁতি একদম ঘৰৰ পিছফালে গৈ ফটোশ্বুট কৰি আছে ফটোশ্বুট কৰিলে নেকি যাওঁ পাই ময়ো যাওঁচোন তই ফটোশ্বুট কৰিবি নেকি নহ'লে একদম ধুনীয়া চিনা সজাই দিওঁ নাই মই নুঠো মই চাওঁগেহে কেনেকে মাৰিছেনো কি কৰি আছে যা চাগে যা যামহে পাই কামত লাগোগে আৰু বাইদেউ আৰু মাহী তোমালোকে মানে ইয়াত একদম ফটোশ্বুট কৰি আছা মই গোটেই ঘৰৰ ভিতৰত বিচাৰি এদাই হৈ আছো ৰাতিপুৱা ফটোশ্বুট কেইটামান কৰি ললো তইও কৰিবি নেকি কৰ যদি
নাই নকওঁ মই তোমালোকে কোৱা মই ইয়াত বহি বহি চাওঁ হ'ব তেন্তে চাহ তাত বহি বহিয়ে এতিয়া চাহ তাত ডাঙৰলে পাৰিবি হ'ব দিয়া তেন্তে তোমালোকে ফটোশ্বুট মৰা আৰু হেল্ল' ফ্ৰেণ্ডছ আজি ভিডিঅ' ইমানে চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ